নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম পিঠিৰ বিষৰ বাবে কিছুমান সহজ ব্যায়াম আৰু লগতে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক যি কেইটা ব্যায়াম শিকাম সেই ব্যায়াম কেইটা আপোনালোকে ঘৰতে থাকি মাত্ৰ কেইবা মিনিটৰ ভিতৰতে কৰিব পাৰিব আপুনি যদি বেছি সময় ধৰি টেবুলত বহি পঢ়ি থাকে বা কম্পিউটাৰ ল্যাপটপ আদিত কাম কৰি থাকে তেতিয়া হলে আপোনালোকৰ পিঠিত বিষ হোৱাটো একেবাৰে স্বাভাৱিক কথা সেইবাবে আজিৰ এই ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈ চাই থাকক পিঠিৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এখন ওয়ালৰ কাষত আহি পেলাই আপোনালোকৰ পিঠিখন লগাই দিব লাগিব লৈ পেলাই আপোনালোকে হাত দুখন এনেকৈ লৈ পেলাই সিধাই উঠাব লাগিব এনেকৈ উঠাই পেলাই আকৌ তললৈ আনিব লাগিব 1 2 3 4 5 6 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব এইটো কৰোতে আপোনালোকে ধ্যান ৰাখিব যাতে আপোনালোকৰ পিঠিখন ওয়ালখনৰ লগত লাগি থাকে তাৰ পিছত 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ওয়ালৰ চুকত এনেকৈ আহি ল'ব লাগিব আহি পেলাই আপোনালোকে হাত দুখন ওপৰত দি পেলাই পিঠিখন আগলৈ নিবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে 1 আকৌ এনেকৈ 2 আকৌ এনেকৈ 3 को 4 को এনেকৈ 5 को এনেকৈ 6 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এবাৰ হাতখন ওপৰৰ পৰা আনি পেলাই এনেকৈ আপোনালোকৰ বডিটোৰ সাইডত আনিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে তাৰ পিছত আপোনালোকে পিঠিখন ভিতৰৰ ফালে সোমাবলৈ ট্ৰাই কৰিব লাগিব এনেকৈ 1 2 আকৌ 3 আকৌ 4 আকৌ 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব পিঠি বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ঘৰতে থকা এখন বিছনাৰ ওপৰলৈ আহিব লাগিব আহি পেলাই আপোনালোকে পেটটো ওপৰৰ ফালে কৰি পেলাই সিধা হৈ শুব লাগিব শুই পেলাই আপোনালোকে প্ৰথমে এটা সাইড বেকা হ'ব লাগিব বেকা হৈ পেলাই ভৰি দুখন এনেকৈ কোচা আনিব লাগিব ঠিক মই ভিডিঅ'ত অনাৰ দৰে তাৰ পিছত আপোনালোকে হাতৰ আঙুলি কেইটা আঙুলিৰ মাজত সোমাই পেলাই মূৰটোৰ পিছফালে এনেকৈ দিব লাগিব দি পেলাই এনেকৈ ঘূৰিবলৈ ট্ৰাই কৰিব লাগিব এনেকৈ ঘূৰি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইফালে 10 পৰা 15 বাৰ কৰাৰ পিছত এবাৰ উল্টা ফালে কৰিব লাগিব ঠিক এনেকৈ আপোনালোকে ভৰি দুখন কোচাই ল'ব লাগিব লৈ পেলাই মূৰটোৰ পিছফালে হাতখন আনি পেলাই এনেকৈ ঘূৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 5 পৰা 10 সেকেন্ডকে হোল্ড কৰি পেলাই 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আকৌ এনেকৈ সিধা হৈ শুব লাগিব শুই পেলাই যিকোনো এটা ফালে এনেকৈ বেকা হৈ ল'ব লাগিব লৈ পেলাই এইবাৰ আপোনালোকে হাতখন ওপৰলৈ সিধা কৰি উঠাই দিব লাগিব তাৰ পিছত ভৰিকেইখন এনেকৈ কোচাব লাগিব কোচাই পেলাই হাতখন এবাৰ পিছফালে নিবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত নিয়াৰ দৰে এনেকৈ কৰি পেলাই আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 এইফালে 10 পৰা 15 বাৰ কৰাৰ পিছত এবাৰ এইফালেও কৰিব লাগিব এনেকৈ হাতখন উঠাই পেলাই পিছফালে নিবলৈ ট্ৰাই কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ
1 2 3 4 5 6 7 8 9 10 এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এবাৰ পেটটো তল কৰি পেলাই উলটাকে শুব লাগিব ঠিক মই ভিডিওত খোৱাৰ দৰে শুই পেলাই আপোনালোকে হাতৰ বুঢ়া আঙুলি কেইটা এনেকৈ ওপৰলৈ উঠাব লাগিব উঠাই পেলাই মূৰটো বেডত লগাই পেলাই অকল হাত দুখন উঠাবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিওত কোৱাৰ দৰে এনেকৈ উঠাই পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ এই ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলো সহায় হ'ব আৰু ইয়াৰ লগতে যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে ৰাতি কেনেকৈ শুবলা লাগে সেই বিষয়ে জানিবলৈ মন আছে তেতিয়ালে আপোনালোকে লেফট সাইডে সহ থকা ভিডিওটো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব আৰু যদি আপোনালোকে গুৰুৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়ালে ৰাইট সাইডে সহ থকা ভিডিওটো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব